বহা আমি আমাৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰি লওঁ ন। শ্ৰদ্ধাৰ দৰ্শক পুনতে জনাইছোঁ আপোনালোকক নমস্কাৰ। আমি হিতালী আৰু এয়া হিয়ামো। আশা কৰোঁ আপোনালোকে আমাক মৰম দি যাব। আমি আপোনালোকক মনোৰঞ্জন দিয়াৰ বাবে সদায় ভিডিঅ'বোৰ প্ৰস্তুত কৰি আহিছোঁ। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টি চাবলৈ আৰম্ভ কৰোঁ। আজি শিশু দিৱস। ছোৱালীজনী দেউতাকৰ লগত গ'ল বিদ্যালয়লৈ। স্কুলত তাই পালেগৈ। এতিয়া প্ৰেক্টিছ হৈ আছে। কিছু সময়ৰ পিছতে তেওঁলোকে প্ৰদৰ্শন কৰিব। আপোনালোকেও দেখিবলৈ পাব ভিডিঅ'টিৰ জৰিয়তে আজি দেখুৱাই দিম। ঠিক আছে, যাবলৈ বুলি সাজু হৈ ল'লোঁ। যাওঁ বুলি ভাবিছোঁ। ফটাফট ছোৱালীজনীয়ে কেনেকৈ নাচে বা কি কৰে, ৰাইমছ কেনেকৈ গায় তাকে চাওঁগৈ বুলি, আৰু বাকীসকলেও কিবা কিবি কৰিব, ছাত্ৰ ছাত্ৰীসকলে সকলোবিলাক চাওঁগৈ বুলি যাবলৈ ওলালোঁ। আহিলে নহয় এই মানুহজনী এতিয়া দোকানলৈ। এইগৰাকীৰ কাৰণে মই কিছু সময় এতিয়া ৰৈ যাব লগা হৈছে। এইগৰাকী পলাইছে। এইজনীৰ কাৰণে মই এতিয়া ৰৈ যাব লগা হৈছে কিছু সময়। তাইক দি লওঁ, দোকানখন বন্ধ কৰোঁ আৰু ফটাফট এতিয়া ওলাই যাওঁ। এইগৰাকী পলাইছে যে, এইগৰাকী দেখাই দিছোঁ। এইগৰাকীৰ কাৰণে অলপ সময় ৰৈ দিলোঁ। এইবাৰ যাওঁ। হল এতিয়া হল। বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ আৰম্ভণি ভাষণেৰে অনুষ্ঠানটিৰ আৰম্ভ হয়। ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱৰ জন্মদিৱস উপলক্ষে আয়োজন কৰা হয় শিশু দিৱস। শিশু দিৱসৰ আৰম্ভণি কাৰ্যসূচী অনুসৰি তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট অতিথি ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ বৰুৱাদেৱে। বিদ্যালয়ৰ ৱাল মেগাজিনখনৰো শুভ উদ্বোধন কৰে বিশিষ্ট অতিথি বৰুৱাদেৱে। অনুষ্ঠানটি চলি থকাৰ সময়তে আমাৰ কণমানিজনীৰ দাঁতৰ বিষ আৰম্ভ হোৱাত তাই ভালদৰে অংশগ্ৰহণো কৰিব নোৱাৰিলে কাৰ্যসূচীত। তদুপৰি ঘৰলৈ লৈ আহিব লগা হ'ল, আনি চিকিৎসা প্ৰদান কৰিব লগা হ'ল। সেয়েহে অনুষ্ঠানটি আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাব নোৱাৰিলোঁ। তাৰ বাবে মই দুখিত। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।